ভাগৱতে বাসুদেৱায়। নমস্কাৰ। মোৰ দ্বাৰা সংগ্ৰহিত তথা লিখিত ৰূপ দিয়া হৰজিৰ ঘোষাপদ পুথিৰ এটি পংক্তি পাঠ কৰিবলৈ লৈছোঁ। আশা কৰোঁ শ্ৰোতাসকলে ভুল ত্ৰুটি মৰীক্ষণ কৰে যেন। জয় যদুপতি। জয় যদুপতি যাদৱ হৰিয়ে ৰাম। হৰিহে তোমাৰ চৰণে লাগো। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতিয়ে ৰাম। হৰিহে কাকুতি কৰিয়ে মাগো। তোমাৰ সেৱা কৰিম কেনে কৰিয়ে ৰাম। হৰিহে আমাৰ শকতি নাই। দুখ ক্ষমা কৰি দুখানি চৰণে ৰাম। হৰিহে দিয়া পদৰ তলে ঠাই। হে কৃষ্ণ দেৱ প্ৰাণ কৃষ্ণ দেৱ ৰাম। হৰিহে তুমি দীন দুখ হাৰি। পতিত পাতকী কৰোঁ গোহাৰি ৰাম। হৰিহে চৰণে ৰাখা মুৰাৰি। মই দীনহীন পৰম অধম ৰাম। হৰিহে নাই জ্ঞান বিৰকতি। আপোনাৰ গুণত আপুনি থাকিয়াই ৰাম। হৰিহে কৃপা কৰা যদুপতি। কৃপাৰ সাগৰ দয়কী নন্দন ৰাম। হৰিহে পুৰিও মনৰ কাম। ভকতৰ সংগ সদানো গুচুক ৰাম। হৰিহে মুখেতো গুণ নাম। পতিত পাৱন ৰাম নাৰায়ণ ৰাম। হৰিহে প্ৰসিদ্ধ সমস্ত জনে। আমি মহাপাপী শৰণে পখিলোঁ ৰাম। হৰিহে ৰাখিও নিজ চৰণে। হাতে কৰ জোৰ মুখে ৰাম নাম ৰাম।
কৰিহে মনেহে মহন্তৰ সংগ এহিহে ভকতি মাগো মোৰ দেৱতাই ৰাম হৰিহে আশা নকৰিবা ভংগ। নমস্কাৰ।